নমস্কাৰ অনলাইন জ্ঞান আসাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমি ইতিমধ্যে ভাৰত আৰু অসম ভূগোলৰ তিনিটা খণ্ডৰ বিষয়ে আলোচনা কৰিছোঁ এইটো পাৰ্ট 4 তথা 4 নম্বৰ খণ্ড আৰু এই ভিডিঅ'টিত আলোচনা কৰা তথা আগৰ ভিডিঅ'সমূহত আলোচনা কৰা প্ৰায়বোৰ প্ৰশ্নই ডিএলএড বিএড আসাম পুলিচ এপিএসসি আৰু অসমৰ অন্যান্য কম্পিটিটিভ এক্সামসমূহত প্ৰায় আহি থকা দেখা গৈছে গতিকে মই আশা ৰাখিম আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে তেওঁলোকে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম আণৱিক শক্তি উৎপাদন কেন্দ্ৰটো ক'ত স্থাপিত কৰা হৈছিল ভাৰতৰ প্ৰথম আণৱিক শক্তি কেন্দ্ৰটো তাৰাপুৰত স্থাপিত কৰা হৈছিল ভাৰতৰ কোন ঠাইত প্ৰথম ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ভাৰতৰ থাম্বা নামৰ ঠাইত প্ৰথম ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ভাৰতৰ ৰেল পৰিবহণৰ দ্বাৰা কঢ়িওৱা সৰ্বাধিক সামগ্ৰীবিধ কি সেইবিধ হৈছে কয়লা 1853 চনত প্ৰথম ভাৰতীয় ৰেল সেৱা কোন দুখন চহৰৰ মাজত প্ৰৱৰ্তন কৰা হৈছিল আপোনালোকে নিশ্চয় জানে 1853 চনত ভাৰতত পোনপ্ৰথমভাৱে ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল আৰু এই প্ৰথম ভাৰতীয় ৰেল সেৱা মুম্বাই আৰু থানে চহৰ দুখনৰ মাজত প্ৰৱৰ্তন কৰা হৈছিল গতিকে এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন 105 নম্বৰ আপোনালোকে মনত থৈ দিব ভাৰতৰ মুঠ পিন তথা পিন কোড ডাকসূচক সংখ্যা সেই মণ্ডলৰ সংখ্যা কিমান হেতু হৈছে 8 তলত উল্লেখিত কোনটো আটাইতকৈ সৰ্ববৃহৎ জলসিঞ্চন খাল প্ৰয়াত ইন্দিৰা গান্ধী নামেৰে যেটো জলসিঞ্চন খাল আছে হেতুৱে হৈছে ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ জলসিঞ্চন খাল তাৰ পাছৰ প্ৰশ্নটো হৈছে 108 নম্বৰ প্ৰশ্ন ইম্পৰ্টেণ্ট এটা প্ৰশ্ন তলৰ কোনখন ৰাজ্যৰ চাৰিসীমা আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে নিৰ্ধাৰিত কৰিছে মানে কোনখন ৰাজ্যই বেছি সংখ্যক ৰাজ্যৰ সৈতে সীমা নিৰ্ধাৰণ কৰিছে সেই ৰাজ্যখন হৈছে অসম ৰাজ্যই গোটেইখন ৰাজ্যৰ চাৰিসীমাৰ সৈতে সীমা নিৰ্ধাৰণ কৰিছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে উত্তৰ প্ৰদেশ তলৰ কোনবিধ আটাইতকৈ বেছি জলসিঞ্চনৰ উৎস বান্ধ নদীত যি বান্ধ দিয়া হয় নদী বান্ধে হৈছে আটাইতকৈ বেছি জলসিঞ্চনৰ উৎস ভাৰতৰ হেজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভৱান হৈছিল ভাৰতত যি হেজ বিপ্লৱ হৈছিল তাৰ পিছত ঘেঁহু শস্য বিশেষভাৱে লাভান্বিত হৈছিল তলত উল্লেখিত কোনটো ভূপ্ৰাকৃতিক অঞ্চল মালভূমি অঞ্চলৰ অন্তৰ্গত মেঘালয় যিটো অঞ্চল মেঘালয়ৰ যি ভূপ্ৰাকৃতিক অঞ্চল হেতু মালভূমি অঞ্চলৰ অন্তৰ্গত পৰৱৰ্তী প্ৰশ্ন ধৱলগিৰি শৃংগ ক'ত অৱস্থিত ধৱলগিৰি নামৰ শৃংগটো নেপালত অৱস্থিত তলৰ কোনটো উদ্যোগ ভাৰতৰ একমাত্ৰ সৰ্ববৃহৎ উদ্যোগ ভাৰতৰ একমাত্ৰ সৰ্ববৃহৎ উদ্যোগটো হৈছে লু তীখাৰ উদ্যোগ নিশ্চয় আপোনালোকে বুজি পাইছে 115 এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তলৰ কোনখন চহৰে সূৰ্যৰ ৰশ্মি লম্বভাৱে লাভ নকৰে সূৰ্যৰ ৰশ্মি শ্ৰীনগৰ চহৰে লম্বভাৱে লাভ নকৰে তলৰ কোন ঠাইত প্ৰাচীন শিলা পোৱা যায় ভাৰতৰ হিন্দু গংগা সমভূমিত প্ৰাচীন শিলা পোৱা যায় তলৰ কোনখন নদীগ্ৰস্ত উপত্যকাৰে বৈ গৈছে নৰ্মদা নদীখন নদীগ্ৰস্ত উপত্যকাৰে বৈ গৈছে ভাৰতৰ কোন ঠাইত হীৰা খনি আছে কৰ্ণাটকৰ কোলাৰ নামৰ যি ঠাই আছে তাত ভাৰতৰ হীৰাৰ খনি পোৱা একমাত্ৰ স্থান ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয় কৰ্ণাটকত সৰ্বাধিক কফি উৎপাদন কৰা হয় কৰ্ণাটকত পাছৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ মাটিক ৰগুৰ বুলি কোৱা হয় কলা মাটি যেটো আমি আগতে আলোচনা কৰিছিলোঁ যে কপাহ উৎপাদনৰ কাৰণে আটাইতকৈ উল্লেখযোগ্য মাটি হৈছে কলা মাটি আৰু কলা মাটিক ৰগুৰ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মেংগানিজ উৎপাদন কৰে সৰ্বাধিক মেংগানিজ উৰিষ্যা ৰাজ্যই উৎপাদন কৰে তলৰ উল্লেখিত কোনখন ৰাজ্যত আটাইতকৈ বেছি তাম উৎপাদন হয় ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত কাবেৰী জলপ্ৰপাত এটা অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কাবেৰী নৈখনক লৈ তথা কাবেৰীৰ পানীক লৈ যি জলবিবাদ হৈছিল পানীক লৈ যি কাজিয়া হৈছিল সেই কাজিয়া কৰ্ণাটক আৰু তামিলনাডু ৰাজ্য দুখনৰ মাজত সংঘটিত হৈছিল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন মনত থৈ যাব তলৰ কোনখন ৰাজ্যত সৰ্বাধিক খনিজ তেল উৎপাদন হয় ভাৰতৰ ঝাৰখণ্ড নামৰ যি ৰাজ্য আছে সেই ঝাৰখণ্ডতে সৰ্বাধিক খনিজ তেল উৎপাদন কৰা হয় কোনখন ভাৰতীয় ৰাজ্যত সৰ্বাধিক মাহ ৰপ্তানি কৰে মাহ সৰ্বাধিক ৰপ্তানি কৰে কেৰেলা ৰাজ্যই কেৰালা তাৰ পাছৰ প্ৰশ্নটো তলৰ কোনটোক ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ বুলি কোৱা হয় ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ বুলি জনা যায় অপসৰা নামৰ যিটো নিউক্লিয়াৰ ৰিয়েক্টৰ আছিলে সেইটো প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ভাৰতৰ ছিকিম ৰাজ্যত ৰেল আস্থান নাই মনত থৈ দিব
পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম ক'ত ছপাশাল প্ৰতিষ্ঠা হৈছিল অসমৰ শিৱসাগৰত হৈছিল নিশ্চয় আপোনালোকে জানে ভাৰতৰ প্ৰথম হৈছিল গোৱাত সমগ্ৰ ভাৰততে প্ৰবাহিত হোৱা দীঘল নদী কোনখন সমগ্ৰ ভাৰততে প্ৰবাহিত দীঘল নদীখন হৈছে গংগা হিমালয় পৰ্বতমালা কোন শ্ৰেণীৰ পৰ্বত 130 এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কাৰণে কৈছোঁ 2019 চনৰ যি টেট পৰীক্ষা হৈছিল সেই টেট পৰীক্ষাত ময়ো টেট পৰীক্ষা দিছিলোঁ আৰু শিক্ষাৰ্থীৰে পাছ কৰিছোঁ পাছ কৰি পিনে বৰ্তমান শিক্ষকতা কৰি আছোঁ গতিকে সেই পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে হিমালয় পৰ্বতমালা কোন শ্ৰেণীৰ পৰ্বত এনেকৈ এইটো প্ৰশ্ন আহিব লিখা নালাগে কিন্তু এনেকুৱা প্ৰশ্নসমূহ এতিয়া কম্পিটিটিভ এক্সামত দিয়া দেখা গৈছে গতিকে শুদ্ধ উত্তৰটো হৈছে আগ্নেয় পৰ্বত মই ইয়াৰ উত্তৰটো দিছিলোঁ ভংগিল পৰ্বত আৰু সেইটো সম্পূৰ্ণ অশুদ্ধ উত্তৰ গতিকে আপোনালোকে সেইবোৰ ভুল নকৰিব গতিকে হিমালয় পৰ্বতমালা আছিলে আগ্নেয় শ্ৰেণীৰ পৰ্বত সেইটো মনত থৈ দিব কৃত্ৰিম হ্ৰদ গোবিন্দ সাগৰ ক'ত অৱস্থিত গোবিন্দ সাগৰ হিমাচল প্ৰদেশত অৱস্থিত হিমাচল প্ৰদেশ তাৰ পৰৱৰ্তী প্ৰশ্নটো সোধা হৈছে তলৰ কোনখন ৰাজ্য প্ৰত্যাৱৰ্তিত মৌচুমীৰ ফলত বেছি প্ৰভাৱিত হয় প্ৰত্যাৱৰ্তিত মৌচুমী জলবায়ুৰ ফলত পাঞ্জাৱ ৰাজ্যখন সৰ্বাধিক প্ৰভাৱিত হয় তলৰ কোনখন ৰাজ্যত শীতকালীন বৰষুণ হয় ঠাণ্ডা কালত মেঘালয়ত বৰষুণ হয় আৰু মেঘালয়ৰ সৰ্বাধিক ক'ত বৰষুণ হয় মেঘালয়ৰ মৌচিনৰামত সৰ্বাধিক বৰষুণ হয় ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ এইটো আপোনালোকে নিশ্চয় জানে ভাৰতৰ জলবায়ু মৌচুমী জলবায়ুৰ অন্তৰ্গত গতিকে ইম্পৰ্টেণ্ট প্ৰশ্ন যিকেইটা মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ আপোনালোকে সেইকেইটা নোট ডাউন কৰি ল'ব নতুবা স্ক্ৰীনশ্বট লৈ ল'ব কাৰণ এইবোৰ পৰীক্ষাত প্ৰায় আহি থকা প্ৰশ্নসমূহৰ বিষয়ে বৰ্তমান আলোচনা কৰি থকা হৈছে পৰৱৰ্তী প্ৰশ্নটো সোধা হৈছে তলৰ কোনকেইখন ৰাজ্যৰ চাৰিসীমা ম্যানমাৰৰ সৈতে আছে ম্যানমাৰৰ সৈতে মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশে সীমা নিৰ্ধাৰণ কৰিছে সীমাৰ ভাগ বতৰা কৰিছে গতিকে শুদ্ধ উত্তৰটো হৈছে ক কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখাৰ ভাগ বতৰা কৰিছে এটা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখাৰ ভাগ বতৰা চীনে কৰিছে চাইনা কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় ভাৰতৰ ভঁৰাল বুলি কোৱা হয় ভাৰতৰে হাৰিয়ানা ৰাজ্যখনক ভাৰতৰ ভঁৰাল বুলি কোৱা হয় গতিকে আপোনালোকে প্ৰশ্নবোৰ সম্পূৰ্ণ মনোযোগ দি চাব আৰু নোট ডাউন কৰি ল'ব পৰৱৰ্তী প্ৰশ্নটো সোধা হৈছে সৰ্ববৃহৎ কয়লাক্ষেত্ৰ কোনখন সৰ্ববৃহৎ কয়লাক্ষেত্ৰ হৈছে দামোদৰ উপত্যকা অসমৰ মাটিকালি কিমান এইটো বিষয়ে প্ৰথম যেতিয়া ডেছক্ৰিপটিভ টাইপত আমি আলোচনা কৰিছিলোঁ পাৰ্ট 1 খণ্ডটোত তেতিয়া মই অসমৰ মাটিকালিৰ বিষয়ে গোটেই তথ্যখিনি দাঙি ধৰিছিলোঁ অসমৰ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ এইটো পৰীক্ষাত আহি থকা দেখা গৈছে গতিকে আপোনালোকে কিমান বৰ্গ কিলোমিটাৰ মনত ৰাখি থৈ যাব নাপাহৰিব তাৰ পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজধানীৰ নাম কি বাৰু অসমৰ ৰাজধানীৰ নাম নিশ্চয় জানে দিছপুৰ অসমৰ প্ৰধান নৈ কোনখন অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰ নিশ্চয় আপোনালোকে গম পাইছে তাৰ পৰৱৰ্তী প্ৰশ্নটো সোধা হৈছে 142 নম্বৰৰ সোধা হৈছে আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ কিমান পাৰ্চেণ্ট আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ 2.39% আয়তনৰ ফালৰ পৰা অসম আৰু এটা প্ৰশ্ন হ'ব পাৰে মই ইয়াত এইটো উল্লেখ ইয়াত দিয়া হোৱা নাই গতিকে মই এইটো আপোনালোকক ইয়াতে কৈ থৈ গৈছোঁ ভাৰতৰ ভিতৰত আকাৰৰ ফালৰ পৰা অসম কেই নম্বৰত পৰে অসম আয়তনৰ ফালৰ পৰা গোটেই ভাৰতত যিমান ৰাজ্য আছে টোটেল আছে আগতে 28 আছিল বৰ্তমান 29খন হ'ল তাৰ ভিতৰত ভাৰতৰ ভিতৰত অসম 15 নম্বৰ ৰাষ্ট্ৰ আকাৰৰ ফালৰ পৰা সেইটো মনত থৈ দিব আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ 15তম ৰাষ্ট্ৰ পঞ্চদশ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে বাৰু অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে এতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আপোনালোকৰ মনত আছেনে গতিকে মনত থকাৰ ট্ৰিক্স এটা আছে সেই ট্ৰিক্সটোক লৈ পিনে আৰু অসমৰ জিলা কেইখনৰ নাম মনত ৰখাৰ এটা ট্ৰিক্স আছে তাতে ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান কেইখন আৰু ক'ত অৱস্থিত ইয়াৰ কেইটামান ট্ৰিক্স আছে সেই গোটেইকেইটা সামৰি মই এটা ভিডিঅ' প্ৰস্তুত কৰিম আৰু তাত এই বিষয়ে মই বিতংভাৱে আলোচনা কৰিম গতিকে ইয়াত অকল অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে সেই বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা 5খন তাৰ পিছৰ প্ৰশ্নটো 144ত সোধা হৈছে ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত ভৌগোলিকভাৱে অসমখন আপোনালোকে নিশ্চয় গম পায় ভৌগোলিকভাৱে অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি মৃত্তিকা মানে মাটি প্ৰাকৃতিক পৰিৱেশৰ মেইন উপাদানটো হৈছে মাটি
মোষ্ট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন 146ত যেটো প্ৰশ্ন দিয়া হৈছে যে কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে বিখ্যাত পক্ষী চৰাই চিকুটি তাত আত্মহত্যা কৰে বুলি কোৱা হয় আৰু সেই ঠাইখন হৈছে জাতিংগা অসমৰ জাতিংগা য'ত পক্ষীয়ে নিজে নিজে আত্মহত্যা কৰে পক্ষীৰ অদ্ভুত আত্মহননৰ বাবে পৃথিৱী বিখ্যাত মনত থৈ দিব জাতিংগা কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম কি মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন প্ৰায়বোৰ পৰীক্ষাত আহিছে সেইটো হৈছে সিংহাসনে হৈছে কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম অসমত বিটিএডি কেতিয়া গঠন হৈছিল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন পলিটিকেলত এই বিষয়ে আলোচনা কৰিছিলোঁ অসমত বিটিএডি গঠন হৈছিল 2003 চনত মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এইকেইটা তাৰ পাছৰ প্ৰশ্নটোত সোধা হৈছে মোষ্ট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন 149 মনত থৈ যাব কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয় আপোনালোকে ক'ব পাৰিবনে অসমৰ ৰাজধানী দিছপুৰ বুলি 1973 চনৰ পৰা জনাজাত হয় 1973 মনত থৈ দিব 1973 চনৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয় তাৰপিছত বিটিএডিৰ সম্পূৰ্ণ নামটো বিটিএডি গঠন হৈছিল 2003 চনত আৰু বিটিএডিৰ সম্পূৰ্ণ নামটো পৰীক্ষাত আহিব পাৰে গতিকে আনসাৰটো ইয়াত মেনশ্যন কৰা হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট বি বড়োলেণ্ড টি টেৰিটৰিয়েল এৰিয়া ডি ডিষ্ট্ৰিক্ট গতিকে সম্পূৰ্ণ নামটো মনত থবলৈ নাপাহৰিব আৰু কেতিয়া গঠন কৰা হৈছিল হেতু মনত থৈ দিব তাৰপিছত সোধা হৈছে 151 অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম এই বিষয়ে মই আলোচনা কৰিছিলোঁ পাৰ্ট 1 খণ্ডটোত গতিকে যিসকলে পাৰ্ট 1 খণ্ডটো নাই চোৱা তেওঁলোকৰ কাৰণে অলপ হয়তো বুজাত অসুবিধা হ'ব পাৰে গতিকে ভিডিঅ'টোৰ লিংকত পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 লৈকে যিকেইটা আলোচনা কৰিলোঁ গোটেইকেইটা লিংক দিয়া হ'ব আপোনালোকে তাত গৈ আপোনালোকে সেই ভিডিঅ'কেইটা চাই ল'ব তেতিয়া সহজভাৱে বুজিবলৈ সুবিধা হ'ব গতিকে আটাইতকৈ ডাঙৰ জিলাখন হৈছে অসমৰ কাৰ্বি আংলং তাৰ পৰৱৰ্তী প্ৰশ্নটো সোধা হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলাখন কি অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখন যেতিয়া কাৰ্বি আংলং হয় গতিকে সৰু জিলাখনো জনাটো দৰকাৰ অসমত আমি থাকোৱে যেতিয়া সেইখন হৈছে কামৰূপে হৈছে আটাইতকৈ মাটিকালি হিচাপে অসমৰ আটাইতকৈ সৰু জিলা গতিকে এইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে যাতে মনত থৈ যায় নোট ডাউন কৰি লয় স্ক্ৰীনশ্বট মাৰি লয় যেনেকৈ আপোনালোকৰ সুবিধা হয় তাৰপিছত সোধা হৈছে অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলাখন কি ইয়াত অপশ্যন দিয়া আছে মৰিগাঁও ধুবুৰী নগাঁও কামৰূপ গতিকে সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও মাটিকালি হিচাপে ডাঙৰ কাৰ্বি আংলং কিন্তু মানুহৰ সংখ্যাৰ ফালৰ পৰা ডাঙৰ জিলাখন হৈছে নগাঁও গতিকে সেইটো ডিফাৰেন্স আপোনালোকে বুজি ল'ব জনসংখ্যা সৰ্বাধিক ক'লে নগাঁও হ'ব মাটিকালি হিচাপে ডাঙৰ ক'লে হ'ব কাৰ্বি আংলং গতিকে আজি ভিডিঅ'টিত ইমানেই যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিছোঁ আশা ৰাখিম এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় উপকৃত কৰিব আৰু আপোনালোকে পৰীক্ষাত উত্তীৰ্ণ হৈ মানে ভূগোলৰ যিসমূহ প্ৰশ্ন আহে গোটেইবোৰ প্ৰশ্ন আপোনালোকে কৰিবলৈ সক্ষম হ'ব পুনৰবাৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰবাৰ যিসকলে অনলাইন জ্ঞান আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে পুনৰবাৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম